নমস্কাৰ বন্ধুসকল পুনৰবাৰ আপোনালোক সকলোকে মোৰ ব্লগলৈ স্বাগতম জনাইছো তো বলক প্ৰথমতে গাড়ীত উঠি লওঁ তাৰ পিছত আজিৰ ব্লগটোত ক'ত যাম কি কৰিম সকলোবিলাক আপোনালোকক জনাই আছো আজিৰ ডেষ্টিনেশ্যন হ'ল মেঘালয়া আৰু আজিৰ ব্লগটোত মেঘালয়ৰ বিভিন্ন ধৰণৰ ভিউ পইণ্ট আৰু ৱাটাৰফলছ আপোনালোকক দেখুৱাম মেঘালয়া যোৱা সকলোৰে বাবে প্ৰথম ষ্টপেজ হ'ল উমিয়াম লেক আৰু হেয়েহে আমিও উমিয়াম লেকত ৰখি ইয়াৰ ভিউ পইণ্টবিলাক এনজয় কৰি ল'লোঁ উমিয়াম লেকৰ এই সুন্দৰ দৃশ্য দেখা পাই আমাৰো মেঘালয়ৰ বাবে এক্সাইটমেণ্ট লেভেল আৰু বাঢ়ি গৈছে উমিয়াম লেকৰ সুন্দৰ সুন্দৰ দৃশ্যবিলাক উপভোগ কৰাৰ পিছত আমি আমাৰ যাত্ৰা পুনৰ আৰম্ভ কৰিলোঁ এইখন এখন হ'ল ফাইটাৰ জেট আৰু শ্বিলং এয়াৰফ'ৰ্চ মিউজিয়ামৰ ফ্ৰণ্টত ইয়াক সুন্দৰকৈ উপস্থাপন কৰা হৈছে যিহেতু আমাৰ ডেষ্টিনেশ্যন আছিল চেৰাপুঞ্জীলৈ বুলি সেয়েহে আজি ইয়াত আমাৰ সোমোৱা নহ'ল চেৰাপুঞ্জীলৈ যোৱাৰ ৰাস্তাতে এই মিউজিয়ামটো আপোনালোকে দেখা পাব আৰু আজি আমাৰ ইয়াত সোমোৱা নহ'ল নেক্সট বাৰ আহিলে আপোনালোকক নিশ্চয় ইয়াৰ ভিতৰত কি আছে সকলোবিলাক দেখুৱাম মেঘালয়ৰ ৰাস্তাৰ কিনাৰৰ সকলোবিলাক দৃশ্যই সঁচাই চাবলগীয়া সেয়েহে মোৰ ব্লগৰ যোগেদি আপোনালোকেও এই দৃশ্যবিলাক এনজয় কৰিব পাৰিব মেঘালয়লৈ গৈ এটা নতুন বস্তু লক্ষ্য কৰিলোঁ ইয়াৰ ঘৰবিলাকৰ আৰ্হিবিলাক বহুত চাপৰ হয় সচৰাচৰ আমাৰ অসমৰ ঘৰবিলাকতকৈ কিছু পৃথক ৰাস্তাৰে গৈ থাকোঁতে কেইখনমান ফল মূলৰ দোকান দেখা পাওঁ আৰু এই ফল মূলৰ দোকান কেইখনত এইবিলাক মেঘালয়ৰ স্পেচিয়েল ফ্ৰুটছ হয় বোলে ইয়াৰে দুইবিধমান বস্তু অসমত পোৱা যায় যদিও আমাৰ অসমত পোৱা এই বস্তুবিলাকৰ সাইজবিলাক অলপ সৰু হয় এই ফ্ৰুটছবিলাক টেষ্ট কৰাৰ পিছত আমাৰ যাত্ৰা পুনৰ নেক্সট ডেষ্টিনেশ্যনলৈ বুলি আৰম্ভ হৈ গ'ল আৰু নেক্সট ডেষ্টিনেশ্যনত ক'ত যাওঁ কি কৰোঁ এই সকলোবিলাক জানিবৰ বাবে আপোনালোকে মোৰ এই ব্লগটোৰ দ্বিতীয় পাৰ্টটো চাব লাগিব